এতিয়া আমাৰ শ্বুট ষ্টাৰ্ট হ'ব আৰু তাৰ কাৰণে কেমেৰা চেমেৰাবোৰ ওলাই থকা হৈছে আৰু এয়া আপোনালোকে যে ছাইডত দেখা পাইছে মহিলাগৰাকী এখেতে হৈছে আমাৰ মেইন এক্ট্ৰেছ আৰু এখেতৰ গেটআপটো আজি বেলেগ হ'ব আৰু এই আমাৰ কেমেৰা ওলাই থকা হৈছে তো বলক কেমেৰাটো কিন্তু চালিয়া গাইছ এই অকণমানি বস্তুটোৰ দাম 2,90,000 এইটোৱে সেইটো কেমেৰা চাওঁ যোনটো কেমেৰা আজি বহনি হ'ব আজি নাৰিকল চাৰিকল ফটোৱা ইয়াতে নহয় তো গাইছ এতিয়া আমাৰ কাম কি জানেনে আমি এতিয়া এই ডাঙৰ গাড়ীখন দি সেই আমাৰ যোনখন সৰু গাড়ীখন সেইখন খুন্দিয়াই হ'লেও ভাঙিব লাগিব কাৰণ সেইখন হৈছে এক্সিডেণ্ট হোৱা গাড়ী আমাৰ শ্বটটো হৈছে সেইখন গাড়ী এক্সিডেণ্ট হৈ পেলাই পানীত পৰি যায় গতিকে আমি প্ৰথমতে গাড়ীখন ভাঙি ল'ম তাৰপিছতহে পানীত পেলাম তো এতিয়া গাড়ী ভাঙা কাৰ্যসূচী হ'ব মানে আমি ওপৰতে ভাল গাড়ীখন ভাঙি ল'ম এতিয়া আৰু এটা বাগৰি যাব তো গাইছ চাওক নতুন গাড়ীখন খুন্দিয়াই এয়া অৱস্থা এতিয়া গ্লাছ ভাঙিব লাগিব তাৰপিছতহে হ'ব গোটেই গাড়ীখনৰ অৱস্থা বেয়া কৰা হ'ব মুঠতে আজি গ্লাছ ভাঙ তো গাইছ এক্সিডেণ্ট চিনটো গতিকে বহুত মানুহেতো চাব আহিব তো এয়া আমাৰ গোটেই ক্ৰিউ গোটেই এক্ট্ৰেছবোৰ আছে চব মেকআপ আৰ্টিষ্ট আদি কৰি মানে গাঁৱৰ ৰাইজ চব ইয়াতে মানে এক্ট্ৰেছবোৰ ইয়াতে বহি আছে আৰু কোনে কি পিন্ধিব সেইবিলাক যা যোগাৰ কৰি থকা হৈছে ইয়াতে আৰু গাইছ এইখন গাড়ী আমি এতিয়া নি পেলাই দিম পানীটো ৰাব্বানীৰ নিচিনা এটা পুতলা বনাই এই গাড়ীখনত বহোৱা হ'ব আৰু ইয়াক পানীত পেলাই দিয়া হ'ব তো গাইছ এতিয়া আমাৰ গাড়ী পানীত পৰি গ'ল এতিয়া কেমেৰা ৰেডি হৈ আছে ধোঁৱা এইটো অলপ ওপৰত বাছ হৈ গৈ যাব তো গাইছ এতিয়া আমাৰ নতুন কেমেৰা লাগি গৈছে 7200 এতিয়া শ্বুট হ'ব আজি আৰু এইটো কেমেৰা এতিয়া উদ্বোধন কৰা হ'ব আমাৰ নাৰিকল চাৰিকল ফুটুৱাই পেলাই তো এয়া আমাৰ নতুন কেমেৰা উদ্বোধন ইয়াতে ভাঙিব দেই 1 2 3 বলো গণপতি বাপ্পা কি যে তাত গাড়ীখন উঠাব ইয়াৰ পৰা আমি শ্বট ল'ম তো গাইছ আমাৰ ফাৰ্ষ্ট শ্বটটো লৈ মেলি ৰেডি আৰু এতিয়া চাওক ইয়াৰ ৰাব্বানীৰ যোনটো মুখৰ যোনটো মেকআপটো চাওক গাইছ কিমান ৰিয়েল লাগি আছে এনেকুৱা লাগি আছে যেন জাষ্ট এক্সিডেণ্ট হৈ পেলাই সি আহিছে তো মানে নেক্সট লেভেল কাৰিকৰী হৈ আছে ইয়াতে তো গাইছ এইটো হৈছে এটা পুতলা যোনটো পুতলা অলপ আগতে পানীত পৰি আছিল মানে গাড়ীখনতো আচল মানুহটো পানীত পেলাই দিব নোৱাৰে ন গতিকে তাৰ নিচিনা ছেইম এটা ড্ৰেছ পিন্ধাই ৰাব্বানীৰ নিচিনা এই পুতলাটোক পানীত পেলাই দিয়া হৈছিল আৰু এতিয়া পুতলাটোৰ জেগাত বহাই দিয়া হ'ব ৰাব্বানীক চাই থাকক আৰু গাইছ আমি এক্টিঙৰ মাজতে চবৰে এবাৰ খাউতকৈ খবৰ এটা লৈ আহিব লাগে আমাৰ মেইন এক্ট্ৰেছ যোনে বহি পেলাই এক্টিং পূৰা ফালি আছে আজি এক্টিঙত আৰু এয়া সিদ্ধাৰ্থ দা আপোনালোকে চিনিয়ে পায় আৰু বহুত পুৰণা এক্টৰ আৰু মজা BTS আপুনি বঢ়িয়া দি আছে আমাৰ প্লিজ দাদা লংত ঠিক আছে না হ্যাঁ মাথা দিলে বেয়া নহয় মেকআপ দাদাক দিয়া তো যিহেতু ৰাব্বানী গাড়ীখনৰ ভিতৰত যাব এতিয়া মানে এনেকুৱা দেখাইছে যে ৰাব্বানী এক্সিডেণ্ট হৈ পানীত পৰি গৈছিল তো ইয়াক এতিয়া ভিজাই থকা হৈছে যাতে এনেকুৱা লাগে যে ই সঁচাকৈ পানীত পৰি আছিল তো ইয়াক গাড়ী এতিয়া ভিজাই পেলাই গাড়ীখনৰ ভিতৰত বহাই দিয়া হ'ব আৰু তাৰপিছত কি হয় চাই থাকক চুলিটো ভিজাই ল'বা হা মেকআপ দাদাক মাতা উঠিলক দাদা বিন্দাছ উঠিলক আৰামত উঠক এটা শ্বটতে পাই যাম আমি বাস আই কন্টাক্ট গাড়ীত আই কন্টাক্ট গাড়ীত সবাই গাড়ী চোৱা তো গাইজ এনেকৈ আজিৰ আমাৰ শ্বুটিঙৰ ভিডিঅ'টো ইয়াতেই শেষ হয় মানে দেখুৱাবলগীয়া ইমান একো নাছিল কিন্তু বহুত কিবা কিবি আছিল মানে এটা সৰু চিন আছিল কিন্তু সেই চিনটো বহুত ট্ৰিকি আছিল আৰু এতিয়া অলপ আপোনালোকে এক্টিং চাই লওক কেনেকৈ কৰে দেন বাই বাই আজি
মানে ভাল পানী জোনাকী আহা জোনাকী সিজন টাইমটো সিজন টাইমত গুচি যোৱা পাছিং আছে গুচি যোৱা পাছিং আপুনি যাওক একো কথা পিছে পৰে হ'ব যাওক আগে পিছে তো পইচা দি থাকো না আপোনাক চাৰজন হ'ব হ'ব এক্সকিউজ মি